Hi friends, Gudu's vlogৰ আন এটা নতুন ভিডিঅ'লৈ মই আহিলোঁ। আজি মই বুটৰ দালিৰ লগত কচু বনাব লৈছোঁ। প্ৰথমে মই কচুখিনি কাটি ভালকৈ ধুই ৰাখিছোঁ। 2 কাপ বুটৰ দালি বনোৱাৰ আধা ঘণ্টা আগতে ধুই ৰাখিছোঁ। এটা পিঁয়াজ পেষ্ট কৰি ৰাখিছোঁ, এটা বিলাহী কাটি ৰাখিছোঁ, আদা নহৰু পেষ্ট, কেঁচা জলকীয়া আৰু কোকোনাট পাউডাৰ লাগিব। প্ৰথমে মই গেছটো অন কৰি এটা প্ৰেছাৰ কুকাৰ পাতি লৈছোঁ। ইয়াতে মই 2 কাপ পানী দি কাটি লোৱা কচুখিনি দি দিছোঁ। 4টামান চিটি অহাৰ পিছত মই গেছটো অফ কৰি দিছোঁ। আনপিনে বুটৰ দালিখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই ভালকৈ পেষ্ট কৰি ল'ম। আপোনালোকে পটাটো পিচি ল'ব পাৰে। এয়া মোৰ পেষ্ট ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অন কৰি কেৰাহী এখন বহাই লৈছোঁ। ইয়াতে মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হওঁতে ইয়াতে মই আধা চামুচমান গোটা জিৰা দি দিছোঁ। লগতে খুন্দি লোৱা আদাখিনিও দি দিলোঁ। আধা চামুচমান হালধি গুড়া দি ভালকৈ লৰাই দিছোঁ। পিচি লোৱা বুটৰ দালিখিনি মই ইয়াত দি দিলোঁ। এইখিনি কম গেছত অকণমান লৰাই পেলাই থৈ দিম। আনপিনে মই বইল কৰি থোৱা কচুখিনি হেতা দি এনেকৈ পিটিকা কৰি লৈছোঁ। আপোনালোকে হাতেদিও পিটিকা কৰি ল'ব পাৰে। কচুৰ পিটিকাখিনি এতিয়া মই এই কেৰাহীত দি দিলোঁ। বুটৰ দালিৰ লগত কচুখিনি এতিয়া ভালকৈ লৰাব লাগিব। ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। ইয়াতে অকণমান জলকীয়া গুড়ি দি দিছোঁ। কচুৰ লগত দালিখিনি ভাজা হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। প্লেটত এনেকৈ উলিয়াই ল'লোঁ। ভালকৈ এনেকৈ অকণমান হেঁচি দিছোঁ। মিশ্ৰণখিনি এনেকৈ মই অকণমান ঠাণ্ডা হ'বলৈ থৈ দিম। মিশ্ৰণখিনি ঠাণ্ডা হোৱাৰ পিছত এনেকৈ মই 4 কোণীয়াকৈ কাটি ল'লোঁ। এতিয়া কেৰাহী এখন বহাই ইয়াতে মই মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হওঁতে মই এই কচুৰ দালি মিশ্ৰণখিনি দি দিছোঁ। এইখিনি ৰংচোৱাকৈ ভাজি ল'ব লাগিব। এনেকৈ মই কচুৰ দালিৰ মিশ্ৰণখিনি ভাজি ল'লোঁ। আন এটা কেৰাহীত মিঠাতেল দি ইয়াতে মই শুকান জলকীয়া এটা দি দিছোঁ। ইয়াতে পিচি ৰখা পিঁয়াজখিনি দি দিছোঁ। লগতে আদা নহৰু পেষ্টখিনিও দি দিলোঁ। কাটি লোৱা বিলাহীখিনিও দি দিছোঁ। এইখিনি এতিয়া ভালকৈ লৰাব লাগিব। ইয়াতে মই আধা চামুচমান হালধি গুড়া দি দিছোঁ। লগতে সোৱাদ অনুযায়ী নিমখ, অকণমান জলকীয়া গুড়িও দি দিছোঁ। জ্বলাটো আপোনালোকে কম বেছি কৰিব পাৰে। অকণমান জিৰাৰ গুড়িও দি দিছোঁ। এইখিনি অকণমান লৰাই পেলাই ইয়াতে মই অকণমান পানী দি দিছোঁ আৰু 5 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 5 মিনিট পিছত এইখিনি অকণমান লৰাই ইয়াতে মই 2 কাপমান পানী দি দিম। ইয়াতে মাজতে ফালি লোৱা কেঁচা জলকীয়া 4টা মই দি দিছোঁ। জ্বলাটো আপোনালোকে নিজৰ পচন্দ অনুযায়ী দি ল'ব। 1 চামুচ কোকোনাট পাউডাৰ দি ভালকৈ লৰাই লৈছোঁ। আকৌ 5 মিনিটমানৰ কাৰণে মই কম গেছত ঢাকন দি থ'ম। 5 মিনিট পিছত ইয়াতে মই এটা ইলাচি, অকণমান দালচিনি আৰু এটা লং দি দিছোঁ। লগতে ভাজি থোৱা কচু দালিৰ বৰখিনিও দি দিছোঁ। এইখিনি উতল আহিছে। ইয়াতে মই আধা চামুচমান জালুকৰ গুড়ি দি দিছোঁ। অকণমান লৰাই পেলাই মই এতিয়া গেছটো অফ কৰি দিম। মোৰ এই বুটৰ দালিৰ লগত বনোৱা কচুৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এই তৰকাৰীটো গৰমে গৰমে ভাতৰ লগত বা ৰুটিৰ লগত খাই খুব বেছি ভাল লাগে। মোৰ এই ৰেচিপিটো যিসকলে এবাৰো বনোৱা নাই তেওঁলোকে এবাৰ হ'লেও বনাই চাবচোন। বিশ্বাস কৰক, খাবলৈ খুব বেছি ভাল লাগে। মোৰ এই ৰেচিপিটো চাই যদি ভাল লাগিছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে মোৰ আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ লগ পাম আন এটা নতুন ৰেচিপিৰ সৈতে। তেতিয়ালৈকে বাই বাই।